What happened next? ইয়াৰ পিছত কি হ'ব পাৰে? নাম্বাৰ 1 দুটা বাইকে খুন্দা লাগি পৰি যাব পাৰে। নাম্বাৰ 2 এটা বাইক খুন্দা লাগি পৰি যাব পাৰে। নাম্বাৰ 3 সন্মুখৰ বাইকটো ৰখি যাব পাৰে। নাম্বাৰ 4 দুটাই বাচি যাব পাৰে। তো হেল্ল আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল বাকি ভালনে চকাৰ আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা বিজ্ঞানীবোৰে বিভিন্ন ধৰণৰ বাহন আৱিষ্কাৰ কৰিছে তাৰে পৰা প্ৰধান এটা হৈছে বাইক আৰু ভাৰতৰ প্ৰায় 75% মানুহে বাইক চলায় আৰু আমি সকলোৱে জানো বাইক চলাই দুটা চকা তোমালোকে মোক এটা কথা কোৱাচোন বাইক চলাই কেনেদৰে চাবি ভৰালা ষ্টাৰ্ট দিলা আৰু গুচি গলা কিন্তু নহয় আজিকালি বিভিন্ন লোকে বিভিন্ন ধৰণে বাইক চলায় কিছুমানে এটা চকা দিয়ে বাইক চলায় কিতাবা আগৰ চকা দিয়ে কিতাবা পিছৰ চকা দিয়ে কিছুমানে আকৌ বাইকৰ ওপৰত থিয় হৈ বাইক চলায় আৰু ছোৱালীবোৰে যেতিয়া বাইক চলায় উফ কি যে কম এনেকুৱা লাগে যে ইহত সৌৰজগতৰে বাহিৰৰ প্ৰাণী হয় তো আজি আমি কথা পাতিম পাপা কি পাৰি লেডি বাইক ৰাইডাৰ বিলাকৰ কথা বাকি বাইকাৰ্স বিলাকক আমি বেলেগ ভিডিঅ'ত চেলতাম ইহতক তো চাও আহা আমি আল্টিমেট লেডি ড্ৰাইভাৰ বিলাকক रूपाली पकड़ मेरी डाली ए रूपाली बनाओ तुझे रानी ए रूपाली বাহ বঢ়িয়া ছোৱালীজনী ভাবিছে স্কুটিটোৰ লগত গোটেই ৰাস্তাটো বাপেকে কিনি থৈ দিছে সেইকাৰণে তো স্কুটিটো ৰাস্তাৰ মাজতে পাৰ্ক কৰি থৈ ফ্ৰেণ্ডজনৰ লগত আড্ডা মাৰিব গৈছে তাই পাৰিলে পাৰ্কিং প্লেচটো ৰাস্তাটো পাৰ্কিং প্লেচ বনাই দিব নে কি কোৱা उठा ले रे देवा उठा ले रे बाबा चरस गंजा मेरे को प्यारा चरस गंजा मेरे को प्यारा पुकू में सुबह शाम रात को दिन मम्मी बोले मत कर पापा बोले मत कर खत्म बाय बाय टाटा गुड बाय गया বাইদেউ ৰাস্তা নিজে বনাম বুলি ভাবিছে বাইদেউ গাড়ীত ব্ৰেক বোলা বস্তুটো থাকে ইউজ কৰক আৰু পাৰিলে মাথাৰ ওপৰত যে বস্তুটো আছে সেইটো ইউজ কৰিলে বেছি ভাল Stop it. Get some help. আকৌ ইয়াত এইটো নকবা ভুলটো ছোৱালীজনী নাই 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 আৰে ভুলটোতো ডাম্পাৰৰ ছোৱালীটোতো নিজৰ ৰাস্তাতে গৈ আছিল ডাম্পাৰটোহে ৰাস্তাৰ মাজত আহি গৈছে ইতিহাসৰ পৰাই যেতিয়া ছোৱালীয়ে কাৰোবাক খুন্দা মাৰে কেতিয়াও প্ৰথমতে খুন্দা খোৱাজনক সহায় নাপায় প্ৰথমত ছোৱালীজনীক আৰু তাৰ স্কুটিটো সহায় কৰিব আৰু যেতিয়া দেখা হ'ব চব কিছু ঠিকে আছে তেতিয়া সহায় কৰিব খুন্দা খোৱাজনক আৰু সেইটোও খুন্দা খোৱাজনৰে ভুল বুলি ক'ব সকলোৱে কিন্তু তাৰ অলপো ভুল নাই নাজানো আৰু ছোৱালীবিলাকৰ হাতত কিবা গুৰুত্বাকৰ্ষণ বল থাকে ए रूपाली पकड़ मेरी डाली ए रूपाली बनाओ 400 বছৰ পিছত ছোৱালী এজনী পাইছিলে তাকোতো এনেকুৱা কৰিলে সিংগেলে মৰিবি তো চিয়ৰ Another one. ক্ৰেজ 69 ৰ অডিশন চলি আছিল লৰাটো ভাবিছিল এবাৰ জেনেকাই নহক বলিউডৰ সেকেন্ড ঋতিক ৰোশন হোমে কিন্তু বেচাৰা ফেইল হল লগতে সন্মুখৰ দাঁত চাৰিটাও কুৰবানি দিব লগা হল বেচাৰা এতিয়া বলিউডত চান্স পোৱা নোপোৱা নাজানো কিন্তু হস্পিটালৰ বেডত কিন্তু 100% চিয়ৰ চান্স পাবা এতিয়া বাহ বঢ়িয়া হলিউড পাক্কা আপুনি ফ্লিপকাৰ্টৰ অস্কাৰটো অৰ্ডাৰ দিছো আহি আছে অকল আপোনাৰ কাৰণে অৰ্ডাৰ দিছো হেতু আপোনাকে দিম হেতু मौज कर दी वाह बेटे वाह अरे वाह शेर हुआ तुम तो বাইদেউ আপুনি নিজৰ জায়গাত ঠিকে আছে আৰে বাইদেউ সদায় ফিল দিয়ে যায় নাজানো কোনবা ৰাস্তা ৰাতাৰাতি ঘৰখন বনাই দিল আৰু গেটটো বনাই দিল বাইদেউজনী চাগে চশমাটো ঘৰতে পাহৰি আহিল সেইকাৰণেতো বাইদেউটোৱে বুলেটটো স্কুটি বুলি ভাবি চলাব গৈছিল বাইদেউ নেক্সট টাইম কিন্তু চশমাটো নাপাহৰিব দেই তো কেনে লাগিল ভিডিঅ'টো চাই ভাল লাগিল যদি ভাল লাগিছে লাইক শেয়াৰ কমেণ্ট কৰিবা আৰু বন্ধুসকল আজিকালি মই ভিডিঅ'বোৰ টাইমলি পোষ্ট কৰিব পৰা নাই ক্ষমা কৰিবা এতিয়া টাইমটো মই পুৰা পাই আছোঁ আৰু মই পাৰিলে সপ্তাহত 2-3টা ভিডিঅ' নিশ্চয় দিম চিন্তা নকৰিবা আৰু যদি তোমাক এনেদৰে কন্টেন্ট লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোক সাপোৰ্ট কৰি থাকিবা প্লিজ ইয়াৰ বহুত কষ্ট কৰো তোমাৰ ভাইক তোমালোকে সাপোৰ্ট নকৰিলে কোনে কৰিব হা বন্ধুসকল বাই বাই টাটা নিজৰ ধ্যান ৰাখিবা খুদা হাফিজ